হেল্ল' এভৰিৱান এই ভিডিঅ'টোত মই ক'ম যে আপোনালোকে বেলেগ এজন মানুহক টেলিপেথিক মেছেজ কেনেকৈ দিব পাৰে। টেলিপেথিক মেছেজ মানে মই বুজাই দিছোঁ। কেতিয়াবা এনেকুৱা হয়নে আমি কাৰোবাৰ কথা বিৰাট ভাবি আছোঁ আৰু হঠাৎ সেই মানুহজনৰ ফোন আহি যায় বা কেতিয়াবা মেছেজ আহি যায়। এনেকুৱা কিয় হয়? আৰু কেতিয়াবা হয় যে আমি কাৰোবাৰ কথা সপোনত দেখিছোঁ, কিবা ভাবিছোঁ, কেতিয়াবা সেইজন মানুহ কয় যে মানে মোৰ এনেকুৱা লাগিল যেন মানে তুমি মোৰ কথা ভাবি আছা। এনেকুৱা কিয় হয়? এইটোকে কয় যে টেলিপেথিক মেছেজ যোনটো মোৰ পৰা গৈছে সেইটো সেই মানুহজনক ডেলিভাৰ হৈছে। চ' এই টেলিপেথিক মেছেজনো কেনেকৈ পঠায় তাৰ ওপৰতেই মই আজি ক'ম। টেলিপেথিক মেছেজ পঠোৱা একো ডাঙৰ কথা নহয়। এইটো কেপাচিটি আমাৰ সকলো মানুহৰ তাতে আছে, কাৰণ আমি সকলো জানো ভগৱানৰে সন্তান নহয়। চ' ভগৱান যেনেকৈ যি পাৱাৰ ভগৱানৰ থাকে, যিহেতু আমি ভগৱানৰ পৰাই ক্ৰিয়েট হোৱা, চ' আমাৰো সেই পাৱাৰখিনি আমাৰ সকলোৰে আছে। কিন্তু আমি ডেইলি লাইফত ইমান বিজি হৈ যাওঁ যে আমাৰ সেই কেপাচিটিবোৰ ডৰমেণ্ট হৈ গৈছে। থাকাত আছে কিন্তু আমি গমেই নাপাওঁ যে সেইবোৰ কেপাচিটি আমাৰ তাত আছে বুলি। আপোনালোকে ভাবকচোন, আমাৰ লাইফটো ইমান বিজি, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে ইমান বিজি থাকোঁ। কেতিয়াবানো আমি 5 মিনিটো নিজৰ লগত অকলে বহি নেচাৰৰ মাজত বহি কেতিয়াবা নিজৰ লগত কথা পাতি পাইছোঁনে? নাই পোৱা। তো কেনেকৈ আমাৰ সেই পাৱাৰবোৰ কেনেকৈ সেই যোনবোৰ আমি হয়তো চাইকিক কেপাচিটিজ বুলি কওঁ, একচুৱেলি চাইকিক কেপাচিটিজ বুলি একো নাই, সেইটো আমাৰ সকলোৰে পাৱাৰটো আছেই। কিন্তু যিহেতু আমি নিজৰ লগত সেইখিনি সময়ে নিদিওঁ, সেইবোৰ চব যেন একদম ডৰমেণ্ট হৈ আছে। চ' আমি সেইখিনি কেনেকৈ জগাব পাৰোঁ সেইটোৰ বিষয়ে মই কিছু কথা ক'ম। আগতে বুজোঁ যে টেলিপেথিক মেছেজনো হয় কি। টেলিপেথিক মেছেজ হ'ল মই বেলেগ এজন মানুহক কিবা এটা মেছেজ দিছোঁ, কিন্তু মই ফোনো কৰা নাই, মেছেজো দিয়া নাই ফোনেৰে, মনৰ পৰা মনলৈকে। চ' মই কিবা এটা ভাবি কিবা এটা পঠাইছোঁ আৰু সেই মেছেজটো ভাবৰ দ্বাৰাই সিজন মানুহে পাইছে। সেইটোকে টেলিপেথিক মেছেজ বুলি কোৱা হয়। আপোনালোকে হয়তো ক'ব পাৰে এনেকুৱা পচিবল হয় নেকি? ময়োতো এতিয়া কাৰোবাৰ কথা ভাবি আছোঁ, সেই মানুহটোৱেতো মোক কল কৰা নাই, মেছেজ কৰা নাই, কিয় কৰা নাই? চ' মই আপোনাক এটা এক্সাম্পল দিছোঁ। ছাপ'জ আপুনি এখন নাৱত গৈছে, আপুনি এপাৰৰ পৰা আপুনি এইটো জেগাৰ পৰা ষ্টাৰ্ট কৰিছে, আপুনি ডেষ্টিনেশ্যন জানে যে মই সেইটো জেগালৈ সিপাৰে এইখিনি জেগাত মই যাব লাগে। এতিয়া আপুনি যদি ভাবি লওক নদীখনত কোনো কাৰেণ্ট নাই, ৱাটাৰ কাৰেণ্ট নাই, একো ব্লকেজ নাই, আপুনি ধুনীয়াকৈ সিপাৰ পাই যাব নিজৰ ডেষ্টিনেশ্যনত। এতিয়া আপুনি নদীখনত ছাপ'জ ৱাটাৰ কাৰেণ্ট আছে আৰু কিছুমান ধৰক নদীখন ধৰি লওক লেতেৰা হৈ আছে, কিবা কিবি জাবৰ জোথৰ কিবা পৰি আছে, পাথৰ আছে, কিবা আছে, তো আপুনি হয়তো যাওঁতে কাৰেণ্টে ইফালে টানি নিব পাৰে নাওখন, বা আপুনি ধৰক আপোনাৰ তাত মানে যোনখন বৈঠা থাকে সেয়াও নাই। চ' আপুনি ডেষ্টিনেশ্যনটো গৈ পাব নেকি? হয়তো পাব পাৰে, হয় নাপাবও পাৰে, হয়নে? এতিয়া আপুনি সেই নাওখনতে এটা ইঞ্জিন লগাই দিয়ক। ইঞ্জিনটো লগোৱাৰ পিছত আপুনি সেই মটৰটোৰে জানিব যে ইয়াতে ব্লকেজ এটা আছে, চ' মই অকণমান টাৰ্ণ কৰি যাব লাগিব। বা ছাপ'জ আপোনাৰ নদীখনৰ পৰা কাৰেণ্ট গুচাই দিয়ক, তেতিয়া কি হ'ব? ধুনীয়াকৈ গৈ পেলাই আপুনি ডেষ্টিনেশ্যন সোনকালে পাই গ'ল। ঠিক তেনেদৰে আমি যেতিয়া এটা মেছেজ, টেলিপেথিক মেছেজ কাৰোবালৈ পঠিয়াওঁ, আমি সেই পঠিয়াওঁতে আমাৰ সেই গৈয়ে নাপায় মেছেজটো। কাৰণ কিয়? তাৰ মাজত আমাৰ মগজতে, আমাৰ ব্ৰেইনতে ইমান বেছি খেলি মেলি থাকে, ইমান কেঅছ থাকে, মই ফ'কাছেই কৰিব নোৱাৰোঁ। যেতিয়া মই ফ'কাছেই কৰিব নোৱাৰোঁ, সেই মেছেজটো হেৰায়ে যায়। চ' সেই মানুহজনলৈ গৈয়ে নাপায়। চ' আমাৰ কি কাম হ'ব? সেই ব'টত যেনেকৈ ইঞ্জিন লগাইছোঁ, আমি ব্ৰেইনতো আমাৰ নিজৰ মাজতো এটা ইঞ্জিন লগাব লাগিব, যোনটো ইউজ কৰি আমি সেই মেছেজটো পঠাওঁ। আৰু সেই ইঞ্জিনটোৰ নামেই হ'ল মেডিটেশ্যন। মেডিটেশ্যন মানে হ'ল আপোনাৰ এটা শান্ত মন। নিশ্চয় মেডিটেশ্যন কৰিবলৈ প্ৰেক্টিচ লাগিব। এতিয়া আপোনাৰ মাইণ্ডটো কিমান কাম বা পিচফুল সেইটো আপুনি জানিব। প্ৰত্যেক মানুহৰ বেলেগ বেলেগ থাকে। আপুনি নিজৰ মনৰ ভাৱবোৰ যেতিয়া অকণমান মন দিব, এটেনশ্যন দিব, আপুনি নিজেই গম পাব যে আপুনি স্থিৰ হয় নে অশান্ত হয়।
যদি আপুনি শান্ত হয় আপোনাৰ টেলিপেথিক মেছেজ সোনকালে গৈ পাব। চ' এতিয়া মই আপোনালোকক জাষ্ট টেকনিকটো ক'ম যে কেনেকৈ টেলিপেথিক মেছেজ আপুনি পঠাব পাৰে। গৈ পাবনে নাপায় সেইটো আপোনাৰ মনৰ কেপাচিটি বা আপোনাৰ কেপাচিটি, আপোনাৰ মনটো কিমান স্থিৰ হয়, কিমান কাম হয় আপোনাৰ মাইণ্ডটো, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। চ' প্ৰথমতে আপুনি পোন হৈ বহি ল'ব। মেডিটেশ্যনত যেনেকৈ বহে সেনেকৈ বহি ল'ব, ক্ৰছ লেগ কৰি। বহি পেলাই আপুনি 3-4 ডিপ ব্ৰেথ ল'ব, উশাহ ল'ব। উশাহ লৈ পেলাই উশাহ ল'ব, উশাহ ৰিলিজ কৰিব, মনটো শান্ত কৰিবলৈ ট্ৰাই কৰিব। আৰু আপোনাৰ চকুৰ আইব্ৰৰ মাজত যালৈ আপুনি মেছেজটো পঠিয়াব খুজিছে তেওঁৰ ছবিখন এই কপালৰ মাজত ইমেজিন কৰিব। ইয়াতে যিকোনো মেছেজ, টেলিপেথিক মেছেজ কৰোঁতে ভিজুৱেলাইজেশ্যনৰ বহুত ইম্পৰ্টেঞ্চ আছে। চ' তেওঁৰ ছবিখন আপুনি কপালৰ মাজত ইমেজিন কৰিব। চ' প্ৰথমতে আপুনি পোন হৈ বহি ল'ব। মেডিটেশ্যনত যেনেকৈ বহে সেনেকৈ বহি ল'ব, ক্ৰছ লেগ কৰি। বহি পেলাই আপুনি 3-4 ডিপ ব্ৰেথ ল'ব, উশাহ ল'ব। উশাহ লৈ পেলাই উশাহ ল'ব, উশাহ ৰিলিজ কৰিব, মনটো শান্ত কৰিবলৈ ট্ৰাই কৰিব। আৰু আপোনাৰ চকুৰ আইব্ৰৰ মাজত যালৈ আপুনি মেছেজটো পঠিয়াব খুজিছে তেওঁৰ ছবিখন এই কপালৰ মাজত ইমেজিন কৰিব। ইয়াতে যিকোনো মেছেজ, টেলিপেথিক মেছেজ কৰোঁতে ভিজুৱেলাইজেশ্যনৰ বহুত ইম্পৰ্টেঞ্চ আছে। চ' তেওঁৰ ছবিখন আপুনি কপালৰ মাজত ইমেজিন কৰিব। চ' প্ৰথমতে আপুনি পোন হৈ বহি ল'ব। মেডিটেশ্যনত যেনেকৈ বহে সেনেকৈ বহি ল'ব, ক্ৰছ লেগ কৰি। বহি পেলাই আপুনি 3-4 ডিপ ব্ৰেথ ল'ব, উশাহ ল'ব। উশাহ লৈ পেলাই উশাহ ল'ব, উশাহ ৰিলিজ কৰিব, মনটো শান্ত কৰিবলৈ ট্ৰাই কৰিব। আৰু আপোনাৰ চকুৰ আইব্ৰৰ মাজত যালৈ আপুনি মেছেজটো পঠিয়াব খুজিছে তেওঁৰ ছবিখন এই কপালৰ মাজত ইমেজিন কৰিব। ইয়াতে যিকোনো মেছেজ, টেলিপেথিক মেছেজ কৰোঁতে ভিজুৱেলাইজেশ্যনৰ বহুত ইম্পৰ্টেঞ্চ আছে। চ' তেওঁৰ ছবিখন আপুনি কপালৰ মাজত ইমেজিন কৰিব।